অঁ আপুনি শৃংখলিলে কিবা ভাবুকি দিছে বোলে? ভাবুকিটো দিয়া নাই, মই জাষ্ট কৈছোঁ চিনি পাওঁ তেখেতক। হয়, যে আমাৰ নামটো ৰেজিষ্টাৰ্ড নামটো কবস্থানৰ ঢাকাপতি কোনো নাম নাই। আপুনি ঢাকাপতিয়ে দম দিছে বোলে তেখেতক? নহয় নহয়, মই যিটো ৰেকৰ্ডিং আছে যদি আপুনি শুনাই লওক, শুনি লওক। আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি? মই ইয়াতে পাব, যোৰহাটতে পাব। ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক? যোৰহাট ৰজামানেত পাব। ৰজা মেডামত? হয়, ঠিক আছে, গৈ আছোঁ। নামটো কি ক'লে আপোনাৰ? মোৰ নাম আজাদ চৌধুৰী। আজাদ চৌধুৰী? শুনক কথাটো শুনি লওক। নহয়, কথাটো নহয়, কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক, চিধা চিধি কথা কওক। আপুনি মোৰ কথাটো শুনক। মই আপোনাৰ কথা শুনিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ। আপোনাক কি খবৰ আপোনাৰ? মই আপোনাৰ কথাটো শুনিছোঁ, মোৰ কথাটো শুনক। মই তেখেতক জাষ্ট চিনি পাওঁ। তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত, আমি চিনি পাওঁ। তেখেতৰ ভাল বেয়া নহয়। তেখেতৰ মানে কিবা ভাবুকি দিছে যে? এক চিকুট নাই দিয়া, মোৰ কথাটো শুনকচোন। মই জাষ্ট তেখেতক কৈছোঁ যে দাদা, তেওঁৰ আমাৰ ঢাকাপতি নাম নহয়, আমাৰ কবস্থানোতহে ৰেজিষ্টাৰ নাম। তেওঁ কৈছে নহয় ঢাকাপতি মই নহয়, ঢাকাপতি নহয়, আমাৰ কবস্থানোতহে। বাছ ইমানটোৱে ক'লো। তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে, তাৰপিছত ফোনটো তেওঁ কাটি দিলে। তাৰ বাহিৰে একো কোৱা নাই। আপোনাৰ এতিয়া লগ পাই আছোঁ দিয়ক, গৈ আছোঁ। হ'ব পাব, হ'ব। এতিয়া ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে, তাত আমাৰ আপত্তি আছে। কালি ধৰিছে আৰু ধৰিব লাগে। এতিয়া গুজৰাটত বুলডজাৰ চলাইছে, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। আমাৰ আপত্তি আছে তাত। একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ, আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে। তাত আমাৰ আপত্তি আছে। আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল, মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি, তাত বুলডেজাৰ চলিব লাগে। বুলডেজাৰ চলিব লাগে তাত। আৰু যদি চৰকাৰে নহয় আমাক দিয়ক, আমি চলাম। খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ। আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে, অতি শীঘ্ৰে। আৰু ঢাকাইপট্টিৰ এতিয়া ফোন যোগে মোক ভাবুকি দিছে, এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম। এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ, আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব। কাক চাপিবলৈ কি আছে? ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত। বিল লাচিত থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। পিটন দিব, পিটন দিয়া হ'ব। এইবোৰ ইয়াত ধমকি চমকি ছিষ্টেম নাই, পিটন দিয়া হ'ব। নাই সেইটোৰ ওপৰত একো প্ৰতিক্ৰিয়া দিবলগীয়া নাই। তেওঁলোকৰ এইটো সংগঠনৰ আভ্যন্তৰীণ বিষয়। কিন্তু কথাটো হৈছে শংকৰজ্যোতিৰ ওপৰত ছোৱালী এজনীয়ে এলিগেশ্যন আনিছে। কথাটো হৈছে কি, কেছটো কোৰ্টত চলি আছে। এতিয়া জাজমেণ্ট কোনে দিব? জাজমেণ্ট ন্যায়ালয়ে দিব। জাজমেণ্ট মই দিম নেকি, বা কোনোবা ব্যক্তি বিশেষে দিব নেকি? জাজমেণ্টটো কোনো ব্যক্তি বিশেষে নিদিয়ে, জাজমেণ্ট ন্যায়ালয়ে দিব। মোৰ ওপৰত এলিগেশ্যন আনিছিলে যে মই মানুহ এজনক থু মাৰিছোঁ বুলি, মোক এৰেষ্টো কৰিছিলে, জেলো হৈছিলে। তাৰপিছত ন্যায়ালয়ে জাজমেণ্ট দিছে যে থু নাই মৰা, হয়নে নহয়? ন্যায়ালয়ে ক'ব কথাবিলাক। এতিয়া আকৌ নতুন বাম উকিল ওলালে নহ'ব নহয়। এতিয়া ইয়াত জাজ ঢেৰ ওলাইছে অসমত, জাজ ওলালে নহ'বতো। এটা ব্যৱস্থা আছে, এখন সংবিধান আছে, আমি সংবিধানৰ মতে আমি চলি আছোঁ। কথাটো এইখিনিয়ে। কাৰ? আমি দিছোঁ নহয়, বেলেগে নিদিয়াটো বাদ দিয়ক, আমি দিছোঁ নহয়। সদায় পজিটিভ হ'ব লাগে মানুহ, আমি দিছোঁ। কথাটো এইটোৱে, নিদিয়াকেইটাৰ কথানো আমি কেলৈ পাতি থাকোঁ? আমি কোনে দিছে, কোন খিলঞ্জীয়া হৈ মাত মাতিছে, অসমৰ জনগণে দেখি আছে। এই ক্ষেত্ৰত অকল মানমতে অকল লাচিত থানাকেই দেখিছোঁ, প্ৰথম ক্ষেত্ৰত সদায় লাচিত থানাই। আমিয়ে থাকিম, চিন্তা কৰিবই নালাগে। বাকীবোৰ সংগঠনৰ কি হ'ব? বাকীবোৰৰ কথা মই কেনেকৈ ক'ম? মই আমাৰটোহে ষ্টেণ্ডটো দিব পাৰিম। মই মোৰ ঘৰখনৰ কথা ক'ব পাৰিম, মই বেলেগৰ ঘৰৰ কথা কেনেকৈ ক'ব পাৰিম? এইটো চব এখন তদন্ত কমিটি বহুৱাই হৈছিলে দণ্ডাধীশ পৰ্যায়ৰ। তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে আমি খুলিব নিদিওঁ। এতিয়া খুলিছে যদিও কাইলৈ ইয়াৰ বিৰুদ্ধে আমি অইলত প্ৰতিবাদ কৰিম। অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহিম।